প্ৰথমতে মই তপন দাসে মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ যে আজি মই সম্পূৰ্ণ অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত মই সম্পূৰ্ণ নতুন যিসকল নতুনকৈ ইউটিউব চেনেল খুলিছে বা ইউটিউবাৰ হ'ম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে বনাইছোঁ তেওঁলোকে কিছু সময় ধৈৰ্য ধৰি এই ভিডিঅ'টো শেষলৈকে চাওক যে আমি ইউটিউবত ভিডিঅ' আপলোড কৰাৰ প্ৰাক মুহূৰ্তত আমি এই চাৰিটা বিষয়ৰ ওপৰত মই ক'বলৈ লৈছে এই চাৰিটা বিষয় খুব গুৰুত্ব সহকাৰে ল'ব লাগে আৰু খুব গুৰুত্ব সহকাৰে চিন্তা কৰি এই চাৰিটা বিষয় চিন্তা কৰি তাৰ পিছতে ভিডিঅ' আপলোড কৰিব লাগে এই চাৰিটা বিষয়ৰ ভিতৰত এক নম্বৰ বিষয়টো হৈছে যে আপুনি যি বিষয়ৰ ওপৰত ভিডিঅ' নবনাওক কিয় আপুনি সেই ভিডিঅ'বোৰ কন্টিনিউ কৰিবলৈ চেষ্টা কৰক যাতে আপোনাৰ ভিউৱাৰসকলেও আপোনাক যিসকল মানুহে আপোনাৰ ভিডিঅ' চাই তেওঁলোকেও আপোনাৰ ভিডিঅ'বোৰ কন্টিনিউ কৰিব পাৰে সেই কাৰণে আপুনি পৰাপক্ষত যিমান পাৰে কন্টিনিউ কৰিবলৈ চেষ্টা কৰক প্ৰথম পৰ্যায়ত কাৰণ কন্টিনিউ কৰিবলৈ হলে আপুনি কি কৰিব লাগিব বহুত ইউটিউবাৰ আমি দেখিছোঁ যে প্ৰথম ইউটিউবত আহে 4-5টা ভিডিঅ' আপলোড কৰাৰ পিছত তেওঁলোকৰ বিষয়বস্তু বিচাৰি নাপায় যে কি বিষয়ৰ ওপৰত ভিডিঅ' দিব তেওঁলোকৰ ভিডিঅ'বোৰ কোনো সিৰিয়েল নোহোৱা হৈ যায় তাৰমানে সিৰিয়েলিটি মেইনটেইন নোহোৱা হৈ যায় মানে কি বিষয়ৰ ওপৰত ভিডিঅ' দিব কি ভিডিঅ' দিব এনেকুৱা বিভিন্ন তেওঁলোকৰ খকজাত পৰি যায় যাৰ ফলত তেওঁলোকৰ ভিডিঅ'বোৰৰ কোনো মিল নাথাকে সেয়ে আপুনি যদি ভিডিঅ'বোৰ কন্টিনিউ কৰিব বিচাৰে প্ৰথম পৰ্যায়ত আপুনি তেতিয়াহ'লে আপুনি নোটবুকত লিখি লওক প্ৰথম দিনা এদিনাখন সময় উলিয়াই লিখি লওক যে 10 দিনৰ কাৰণে 10টা টাইটেল লিখি লওক সেই 10টা টাইটেলৰ ওপৰত আপুনি ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰক কাৰণ আমাৰ ৰেগুলাৰলি আমি ভিডিঅ' আপলোড দিলেহে আমাৰ ভিউৱাৰসকলেও আমাক ৰেগুলাৰলি ফলো কৰিব পাৰিব দ্বিতীয় কথা হ'ল আপুনি আপোনাৰ ভিডিঅ' বা আপোনাৰ চেনেলত যিবোৰ ভিডিঅ' আপলোড কৰিব সেই ভিডিঅ'বোৰ যাতে এটাৰ লগত আনটোৰ সম্পৰ্ক থাকে অৰ্থাৎ ভিডিঅ'বোৰ যাতে মিল থাকে আপুনি যি বিষয়ৰ ওপৰতে ভিডিঅ' নবনাওক কিয় প্ৰত্যেকটো ভিডিঅ'ৰ ভিডিঅ'ৰ লগত মিল থাকে কাৰণ যেতিয়া আপোনাৰ ভিডিঅ'বোৰ প্ৰত্যেকটো বিষয়ৰ ওপৰত প্ৰত্যেকটো ভিডিঅ'ৰ লগত মিল থাকিব আপোনাৰ বিষয়বস্তুটো ভিডিঅ'টো তেতিয়া আপোনাৰ দৰ্শকসকলে আপোনাৰ পৰা তেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বিচাৰিব যেতিয়া আপুনি এটা বিষয়ৰ ওপৰত নিৰ্দিষ্ট বিষয়ৰ ওপৰত ভিডিঅ' বনাই আছে আপুনি সেই বিষয়ৰ ওপৰত ভিডিঅ' নবনাই সম্পূৰ্ণ এটা বেলেগ বিষয় এটা আনি ভিডিঅ' বনাইছে এদিনাখন আৰু সেই বিষয়টো পূৰ্বৰ বিষয়ৰ লগত কোনো ধৰণৰ মিল নাই তেতিয়াহ'লে আপোনাৰ ভিউৱাৰসকলে অসুবিধাৰ সন্মুখীন হ'ব পাৰে আজি কি ভিডিঅ' দিলে আপোনাৰ পৰা যিটো আশা কৰা নাছিলে গতিকে তেনেকুৱা কৰিলে হয়তো আপোনাৰ কিছু সংখ্যক দৰ্শক বেগ হৈ যোৱাৰ সম্ভাৱনাও থাকে সেইকাৰণে পাৰা পৰ্যন্তত আপুনি সিৰিয়েলিটি মেইনটেইন কৰক আপোনাৰ ভিডিঅ'বোৰৰ প্ৰত্যেকটো ভিডিঅ'ৰ লগত সম্পৰ্ক যাতে ৰক্ষা কৰিব পাৰে তেনেকৈ আপুনি ভিডিঅ' আপলোড কৰক কাৰণ আমি জানো যে উদাহৰণ হিচাপে আমি ল'ব পাৰোঁ যে যদি সিৰিয়েলৰ কথা ভাবো আমি সিৰিয়েলবোৰৰ কাহিনীবোৰ সিৰিয়েলি আহে এটাৰ পিছত এটা যে আজিৰ খণ্ডত কি হৈছে অহাকালিৰ খণ্ডত কি হৈছে এটা মানুহৰ আফসোস ৰৈ যায় অহাকালিৰ খণ্ডত কি আহিব সেই কাৰণে সিৰিয়েলৰ যিসকল নিৰ্দিষ্ট দৰ্শক থাকে তেওঁলোকে যিমান ব্যস্ততাৰ মাজত হলেও সিৰিয়েলখনৰ যি সময়ত সিৰিয়েলখন আহিব সেই সঠিক সময়ত চাবই প্ৰতিদিনৰ সিৰিয়েল যদি কিবা বিশেষ কাৰণত তেওঁলোকে চাবও নোৱাৰে পিছত হলেও ইউটিউবত আহি হলেও চাব তেনেকুৱা তেওঁলোকৰ সেই সিৰিয়েলখনৰ মাজত সুমি যায় ঠিক তেনেদৰে আপুনিও দৰ্শকসকলক বুজিবলৈ চেষ্টা কৰিব যে দৰ্শকসকলক আপুনি কেনেধৰণে ধৰি ৰাখিব পাৰিব তাৰ কাৰণে আপোনাৰ ষ্টেপ বাই ষ্টেপ প্ৰত্যেকটো ভিডিঅ'ৰ লিংক থাকিব লাগিব অৰ্থাৎ মিল থাকিব লাগিব যাতে দৰ্শকসকলে আপোনাৰ পৰা তেনেকুৱা ভিডিঅ' পৰৱৰ্তী সময়ত আশা কৰিব পাৰে তৃতীয়তে আপুনি দৰ্শকসকলৰ মন বুজিব লাগিব যে দৰ্শকসকলে আপোনাৰ পৰা কি বিচাৰে যে আপুনি কেনেদৰে মন বুজিব যে আপোনাৰ ভিডিঅ' চাবলৈ কেনে ধৰণৰ মানুহ আহে আপোনাৰ বিষয়বস্তুটো কি আপোনাৰ বিষয়ত কিমানজন মানুহ আছে বা আপোনাৰ ভিডিঅ' চাবলৈ কিমান মানুহ আহে সেই সকলৰ মন বুজিবলৈ হ'লে আপুনি তেওঁলোকৰ প্ৰত্যেকটো কমেন্ট ৰিডিং কৰিব লাগিব আৰু তেওঁলোকে আপোনাৰ পৰা কি বিচাৰে তেওঁলোকে যি বিচাৰে সেই বিষয়ৰ ওপৰত আপুনি ভিডিঅ' বনাই আপলোড কৰিবলৈ চেষ্টা কৰিব লাগিব তেতিয়াহে দৰ্শকসকলে আপোনাৰ পৰা তেনে ধৰণৰ ভিডিঅ' আশা কৰিব আপোনাৰ ভিডিঅ' চাবলৈ ইচ্ছুক হৈ থাকিব চতুৰ্থতে এটা কথা লক্ষ্য কৰিব লাগিব যদিও এইটো কথা চতুৰ্থ পইণ্টটো ইউটিউবৰ লগত নতুন ইউটিউবাৰৰ লগত কোনো সম্পৰ্ক নাই বুলি হোৱা যায় কিন্তু আছে মানে কেনে ধৰণে আছে চতুৰ্থতে আমি চিন্তা কৰিব লাগিব যে ইউটিউবত মানুহে ভিডিঅ' কি কাৰণত চাব আহে বা কি উদ্দেশ্য লৈ ইউটিউবত ভিডিঅ' চাব আহে মানুহবোৰে
সেই কথাটোৰ ওপৰতো অলপ গুৰুত্ব দিব লাগিব কাৰণ আপোনাৰ ভিডিঅ'তনো কি বিশেষ বস্তু আছে মানুহে যে চাব আহিব গতিকে সেই কথাটো অলপ লক্ষ্য কৰিব লাগিব যে আজিৰ পৰা কেইবছৰমান আগত ইউটিউবৰ ধাৰণাটো সম্পূৰ্ণ বেলেগ আছিল যে ইউটিউবত ম্যাক্সিমাম মানুহে আজিৰ পৰা কেইবছৰমান আগত টাইম পাছ আৰু মনোৰঞ্জনৰ কাৰণেহে ইউটিউবত ভিডিঅ' চাইছিল কিন্তু এতিয়া ম্যাক্সিমাম মানুহে গম পাইছে যে ইউটিউবৰ পৰা কিছু বস্তু শিকিবও পাৰি বহুত ভাল ভাল কথা শিকিব পাৰি বহুত নজনা কথা জানিব পাৰি ইউটিউবৰ পৰা এনেকুৱা ভাবধাৰালৈ ইউটিউবত আহা মানুহৰ সংখ্যা বৰ্তমান ম্যাক্সিমাম আগত কিন্তু নাছিল এতিয়াও কিছু সংখ্যক মানুহ আছে টাইম পাছ আৰু মনোৰঞ্জনৰ কাৰণে আহে বা টাইম পাছৰ কাৰণে আহে কিছু ধৰ ব্যস্ততাৰ মাজত কিছু সময় ৰেষ্ট ল'ব বিচাৰে সেই তেনেকুৱা উদ্দেশ্য লৈও আহে কিন্তু ম্যাক্সিমাম মানুহে কিবা এটা শিক্ষাৰ উদ্দেশ্যে যেনে ধৰণে ছাত্ৰ ছাত্ৰীসকলেও আজিকালি ইউটিউবত আহে কিতাপৰ সমপৰ্যায়ৰূপে ইউটিউবটোক ধৰি লয় তেওঁলোকে যে শিক্ষাৰ মাধ্যম হিচাপে ধৰি লয় যে কিতাপৰ লগত ইউটিউব আৰু কিতাপ দুয়োটা বস্তুকে সমপৰ্যায় লৈ যায় ছাত্ৰ ছাত্ৰীসকলে গতিকে ছাত্ৰ ছাত্ৰীৰ নিচিনাকৈ বিভিন্ন মানুহ বিভিন্ন উদ্দেশ্য লৈ আহে কাৰণ কিছুমান নজনা জাগাৰ বা নজনা ঠাইৰ বিষয়ে জানিব বিচাৰে সেই বিষয়ৰ ভিডিঅ' তেওঁ চাব বিভিন্ন ভিডিঅ' মানুহে চাবলৈ আহে গতিকে আপুনি লক্ষ্য কৰিব লাগিব যে আপোনাৰ ভিডিঅ'ৰ জৰিয়তে মানুহক কি দিব পাৰিব বা মানুহে কি উদ্দেশ্য লৈ আপোনাৰ ভিডিঅ'বোৰ চাব আপোনাৰ ভিডিঅ'ত কি তেনেকুৱা বস্তু আছে যে মানুহে চাই ভাল পাব যে এই কথাটোৰ ওপৰত আপুনি অলপ সূক্ষ্মভাৱে চিন্তা চৰ্চা কৰিব লাগিব আপুনি দৰ্শকসকলক ধৰি ৰাখিব লাগিব আপোনাৰ ভিউৱাৰ্ছসকলক ধৰি ৰাখিব লাগিব আৰু ধৰি ৰাখিবলৈ হ'লে আপুনি এইকেইটা কথাৰ ওপৰত খুব গুৰুত্ব দিব লাগিব আপোনাৰ ভিডিঅ'ৰ ওপৰত গুৰুত্ব দিব লাগিব আপুনি ভিডিঅ' কণ্টিনিউ কৰিব লাগিব আপোনাৰ ভিউৱাৰ্ছসকলৰ মন বুজিব পাৰিব লাগিব এই বিষয়কেইটাৰ ওপৰত অলপ গুৰুত্ব দিব লাগিব যদিহে আপুনি প্ৰথম ইউটিউবাৰ হিচাপে বৰ্তমান সময়ত বা আজিৰ দিনত প্ৰথম ইউটিউব চেনেল এটা চলাই নি আগৰ নিচিনাকৈ চলাই নি খুব সোনকালে গ্ৰ' কৰাটো ইমান সহজ নহয় কাৰণ ইউটিউবত আজিকালি মানুহে অলপ বিশেষ ধৰণে লয় গতিকে সেয়েহে আপুনি যদিহে প্ৰথম ইউটিউবত আহিছে তেতিয়াহ'লে এনেকুৱা ধৰণৰ বিভিন্ন বিষয়বস্তুৰ ওপৰত খুব গুৰুত্ব দি আপোনাৰ ভিডিঅ'বোৰ খুব ভালদৰে সিৰিয়েলি আপুনি আপলোড কৰিবলৈ চেষ্টা কৰিব আৰু আপুনি আগতীয়া প্লেনিং কৰিব প্লেনিংবিলাক নোটছ কৰি ৰাখিব প্লেনিং নকৰিলে আপোনাৰ হয়তো ৰেগুলাৰ কৰিব নোৱাৰিব আপুনি ধৰ 10টা 12টা 20টা ভিডিঅ' আপলোড কৰাৰ পিছত আপোনাৰ বিষয়বস্তু নহ'ব মই কি বিষয়ৰ ওপৰত ভিডিঅ' বনাম গতিকে সেইকাৰণে আপুনি প্ৰত্যেক 10 দিনৰ কাৰণে এদিনতে 10 দিনৰ টাইটেল লিখি ল'ব ভিডিঅ'ৰ আৰু সেই টাইটেলবোৰৰ ওপৰত আপুনি ভিডিঅ' প্ৰস্তুত কৰাৰ কাৰণে চেষ্টা চলাব যে মই ভাবোঁ এইখিনি কথাৰ ওপৰত গুৰুত্ব দিলে খুব সিনচিয়াৰলি গুৰুত্ব দিলে আপোনাৰ ভিডিঅ'ত ভিউজ আহিব আৰু আপুনি ইউটিউবত আগবাঢ়ি যোৱাত কিছু পৰিমাণে সহায় হ'ব যদিহে এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ চেনেলৰ জৰিয়তে আপুনি চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে থকা বেল আইকনটো বজাই অল অপশ্যনটোত ক্লিক কৰিব যাতে মই মোৰ চেনেলত ভিডিঅ' আপলোড কৰিলে আপুনি নটিফিকেশ্যনটো পাই যায় আৰু যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট বক্সত গৈ আপোনাৰ মতামত জনাবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ